মাই কি খালে আজি কি খালে আজি আপোনাৰ এতিয়া 60মান হৈছেনে বয়স বেছি কিমান 100-400 আকৌ কিয় হাঁহি 100-400 বুলি ক'লে যে আপুনি মোৰ হাঁহিটো এনেকুৱাই মোৰ হাঁহিয়ে মোৰ জীৱন মই কান্দি থাকি বেয়া পাওঁ মই যে কিনো বাকী আপুনি আগতে স্কুল গৈছিলেনে স্কুল গৈছিলেনে মই আহোঁতে খুটা পুতিবলৈ বাৰান্দাত পেলাইছেহে বা স্কুলৰ পদূলি মূৰত বাঁহ পেলাইছেহে আপুনি কইনা হৈ আহোঁতে কি কি গাড়ীত আনিছিলে কওকচোন মই কইনা হৈ ইণ্টাৰভিউ এটা লৈছোঁ দোলাত আহিছিলোঁ দোলা সেইখন কি দুফালে দুটা যে ধৰি নিয়ে জ্বলা হবা আপুনি কণীলৈকে দোলাত আহিছে অঁ এনেকুৱা আচৰিত কথা শুনিলোঁ আজি হা এনেকুৱা আচৰিত কথা শুনিলোঁ কি মই আচৰিত কথা এটা শুনিলোঁ আজি ইমান দূৰ তেনেকৈ আনে জানো ইমান দিনে সুধি পাইছনে বাৰু অঁ তোক কোনোটো কৈ থাকিব লাগিব যে মই দোলাত আহিলোঁ বুলি ক'ব লাগিব তই সুধিলে ক'ম আকৌ ৰাইজখিনি কেনেকৈ আহিলে ৰাইজখিনি বৰযাত্ৰী কেনেকৈ গৈছিলে কেনেকৈ আহিলে বৰদোৱালৈ অঁ বৰযাত্ৰী এই দৰাৰ লগত গাড়ী এখন গৈছে অঁ মাল বস্তু অনা গাড়ী দুখন গৈছে এই মধ্যমক চিনি পাওঁ অঁ মধ্যমক খাকী পেণ্ট পিন্ধি পেলাই ঢোল কোবাই গৈছে এতিয়া মধুম নাই নহয় ন মধুম এতিয়া নাই নহয় আছে আমাৰ থানখন বচন নহয় মধুম আছে এতিয়া অঁ মাকজনীহে নোৱাৰে খোজকাঢ়িব মোতকৈ কত বছৰৰ পাছতহে বিয়া পাতিছে এতিয়া নোৱাৰে খোজকাঢ়িব এই লক্ষীদালৈ বাঢ়ি ভিতৰত সিহঁতৰ ঘৰলৈ জীয়েকৰ ঘৰলৈ আহিব পাৰে আৰু নাট্য ঘৰলৈ এই ধৰি আনিব লাগে এতিয়া তেতিয়া আপোনাক সোণৰ বস্তু দিছিলনে সোণৰ বস্তু দিছিলনে মোক সোণৰ বস্তু সেইবিলাক নুলিয়াবি সোণৰ চেনেডাল দিছে নাৰিকল তেলৰ বটল এটা দিছে খোৱা তেলৰ বটল এটা দিছে আৰু সেই আগৰ কাগজৰ ধূপহে সেন্দুৰৰ ধূপহে আগৰ ধূপ এটা দিছে দেখো দিয়া কাপোৰ এযোৰ লৈ গৈছে আৰু সমাজলৈ ওলাই আহিছ সুবাৰী পাছদিনাখন কাপোৰযোৰ লৈ আহিলে কিয় হাঁহিছ কাপোৰযোৰ কোনে লৈ আহিলে কাপোৰযোৰ গাঁৱৰ পৰা আনিছিল আমাক সেই কাপোৰযোৰ সৈতে বহুত মানুহ চলিব পাৰে অইন একো দিয়া ভাড়া মানে ভাড়া কাপোৰ নহয় কি বোৱা কাপোৰ ৰঙিল কাপোৰ তাৰমানে কাপোৰযোৰ মাকৰ ঘৰ পৰা দিছে তাৰমানে এই গাঁৱৰ পৰা আনিছে তোৰ ঘৰৰ পৰা তই বৈ থৈছ তোৰ ঘৰৰ পৰাই হ'ল আমুকে তেনে বিয়া ঘৰলৈ লৈ আহিছে মোক একো দিয়া নাই তাৰপিছত আপুনি ঘৰৰ পৰা কাপোৰ অনাহে পিন্ধিব লগা হৈছে ঘৰৰ কাপোৰ পিন্ধিছোঁ আকৌ পাতে যেতিয়া যিটো নিয়ম তেতিয়াই তেতিয়া আকৌ বিয়া নামত তিনিটা মানুহ খোজকাঢ়ি গৈছে দমকল নাই চাগে ন পানী কৰ পৰা আনে পানী কৰ পৰা আনে পানী ঘৰৰ কল আছে নহয় তেতিয়া কল আছে আছে
আকৌ পানী খোৱা কলো আছে, আকৌ নাদৰ পানীয়ে গা ধুব, চৰকাৰী কলৰ পানী খাম।